হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে ভাল আৰু ৰঙালী বিহুৰ সকলোকে মোৰ ফালৰ পৰা শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ। আৰু আজি মোৰ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। বিহু আহিছে, সকলোৰে ঘৰত চাগে প্ৰস্তুতি চলি আছে বিহুৰ কাৰণে, নহয় জানো? আমাৰ ঘৰতো অলপ প্ৰস্তুতি কৰা হৈছে বিহুৰ কাৰণে আৰু ভাবিলোঁ যে আপোনালোককো অকণমান দেখাই দিওঁ আমি কেনেকৈ কি কৰিছোঁ। তেতিয়াহ'লে আহকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। মা অলপ অসুস্থ, ডক্টৰে মাক বেড ৰেষ্ট দিছে, গতিকে মাক কোনো ধৰণৰ আমি কাম কৰিবলৈ দিয়া নাই। গতিকে এবাৰ বা আৰু ময়ে বিহু পাতিব লাগিব। অলপমান আমি বনালোঁ, নাৰিকলৰ লাড়ু বনালোঁ, আপোনালোকক দেখাম। আৰু ফ্ৰেণ্ডছ, এয়া চাওক নাৰিকলৰ লাড়ু যি বা আৰু মই বনাইছোঁ দুইজনীয়ে। আৰু কমেণ্ট কৰি জনাব ভাল হৈছেনে নাই বনোৱাটো। এতিয়া মই যাওঁ পিঠাগুড়ি খুন্দা তালৈ, বায়ে অলৰেডি খুন্দি আছে মাহীৰ লগত মিলি। গতিকে ব'লক তালৈ যাওঁ, আপোনালোকক দেখাম। এতিয়া মাহী ঘৰলৈ গৈ আছোঁ, বেছি দূৰ নহয়, ওচৰতে। সেইটো যে দেখিছে সেইটোৱে মাহী ঘৰ। আৰু মই তাত গৈ আছোঁ, বা তাতে পিঠাগুড়ি খুন্দি আছে। পিঠা লাড়ু এইবোৰ কিনি আনিব পাৰিলোঁহেঁতেন, কিন্তু কিনি অনাতকৈ ভাবিলোঁ যে এবাৰ ঘৰতে বনাওঁ আৰু অকণমান আপোনালোকক দেখাম, চাব। সম্পূৰ্ণ ভিডিঅ'টো সকলোৱে চাব দেই। এতিয়া মই দিম ঢেঁকী, ছেকেণ্ড টাইম। এইটো ফাৰ্ষ্ট বুলি নকওঁ, ঢেঁকী আগতে এবাৰ দিছোঁ, ইয়াতে দিছোঁ। গতিকে এতিয়া দিম আৰু হায়ো বেলি ধুনীয়া, ঐ সি বেলি ধুনীয়া, ঐ বিহুধে মেলিয়া বেলি, ঐ কলিজাৰ মাতে ৰে, ঐ মাতিছোঁ সবাকে, ঐ বিহু গাৱা তাই মিলি। হেৰি গ'লে ৰাপত নেলাগে মইনা মাতলি, গ'লে নেলাগে ভাল। বিহুতি গ'লে কি কৈনো থাকি মই জুৰিয়া আহতৰে চা, ৰৈ ৰতি মইনা মতি, তোমালোকৰ ঘৰলৈ সদায় যাব পাৰোঁ মই। ৰৈ ৰতি মইনা মতি, দিয়া যদি এষাৰ মৰমৰে মাত। হেৰি গ'লে ৰাপত নেলাগে মইনা মাতলি, গ'লে নেলাগে ভাল। এয়া চাওক আমাৰ তিলপিঠা বনাই ইমানখিনি হৈছেগৈ। চাওকচোন, এতিয়া আমি বনাবলৈ লৈছোঁ এয়া পকা মিঠৈ। আজি আমাৰ ছেকেণ্ড আইটেমছ হৈছে এয়া তিলৰ লাড়ু। বা আৰু মই এয়া বনাবলৈ আৰম্ভ কৰিছোঁ। এয়া চাওক আমাৰ পকা মিঠৈ এয়া ৰেডি হৈ গ'ল। আৰু এইফালে এয়া তিলৰ লাড়ু কমকৈ বনাইছোঁ, মানুহে খাবলৈ ইমান ইচ্ছা নকৰে সেইকাৰণে। আৰু এইফালে আছে এয়া চুজি লাড়ু। এয়া আমি বনাই আছোঁ বৰপিঠা, ইয়াক কিছুমানে মালপোৱা বুলিও কয়। দেখিবলৈ ধুনীয়া হৈছে যেতিয়া খাবলৈও টেষ্টি হ'ব চাগে, নহয় জানো? গতিকে ফ্ৰেণ্ডছ, আজি মোৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পালেহে বাৰু? যদি ভাল পালে লাইক কমেণ্ট কৰিবলৈ কিন্তু নাপাহৰিব আৰু সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু সকলোকে আকৌ এবাৰ ৰঙালী বিহুৰ বহুত শুভেচ্ছা জনাইছোঁ। তেতিয়াহ'লে আজিলৈ আহোঁ। থেংক ইউ ছ' মাছ, বাই বাই।